जय हिंद बंधुगल वेलकम बैक टू माय यूट्यूब चैनल आर्मी साहब बंधुगल आजिर भिडिओत मैं आपनालोকক कम माने जेहेतुके आपनालोके 10 तारिखे अक्टोबर 10 तारिखे एपइंटमेंट पाबो आसाम पुलिसर एबीयूबिर कारण बा जिकोनो डिपार्टमेंटर गतिके आपनालोके जॉइनिंग करोते की बस्तु की स्टेप फॉलो करिब লাগিব की बस्तु प्रयोजन की एपइंटमेंट पार पिছত आपनालोकर जिखिनि काम करिबलगिया আছে এই ভিডিওটোৰ মাধ্যমত মই आपनालोকক সম্পূৰ্ণ जानकारी দিম ए टू जेड যদি আপুনি ভাইবা দি থৈছে বা আপুনি ফাইনাল এপইন্টমেন্টৰ বাবে আপুনি অপেক্ষা কৰি আছে তেতিয়ালে এই ভিডিওটো আপোনালোকৰ বাবে প্ৰয়োজনীয় মানে তেতিয়া যদি ভিডিওটো একেলগে চাব কিছু কথা আপোনালোকে জানিব পাৰিব বা আপোনালোকৰ হেল্প হ'ব বুজি পাইছে যদিহে আপুনি এপইন্টমেন্টৰ কাৰণে ৰখি আছে বা ফাইনাল ৰিজাল্টৰ কাৰণে ৰখি আছে তেতিয়ালে আপুনি কি কাম কৰিব লাগিব কি নিব লাগিব এ টু জেড जानकारी মই আপোনালোকক ভিডিওৰ মাধ্যমত দিম और পোনপ্ৰথমে আপোনালোক ক'ব বিচাৰিছো যে মোৰ চেনেলটোৰ নাম আছিল আৰ্মি সাহাব মই চেনেলটোৰ নাম চেঞ্জ কৰিছো সন অফ আসাম এটা গানটো চেঞ্জ কৰিছো বহুতে তা মানে বহুত গালি চালি পাৰি থাকে বুজি পাইছে আৰু এটা কথা যিসকল ভাই মানে এপইন্টমেন্টৰ কাৰণে ৰখি আছে কেতিয়াবা সাগে আমি একলগত ডিউটি কৰিব পাৰিম তাৰে আশা কৰো আৰু যদি আপুনি বিচাৰে তে কমেন্ট কৰি জনাই দিব গতিকে ভিডিওটো লম্বা হলে কোনো কথা নাই আপোনালোকে ধৈৰ্য সহকাৰে হেকলৈকে চাব গতিকে ভিডিওটো আমি আৰম্ভ কৰো আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইব কৰি দিব আৰু স্পেশাল কমেন্ট কৰি দিব যদি আপুনি মানে কি হয় নহয় তে প্ৰথম কথা ভিডিওটো প্ৰথম কথাটো হল যে আপোনালোকে 10 তাৰিখে যদি এপইন্টমেন্টটো পাই যায় তেতিয়ালে আপোনালোকে কি কৰিব লাগিব এপইন্টমেন্ট পোৱাৰ পিছত আপোনালোকক নিজৰ ডিস্ট্ৰিক্টত বা ৰিজাৰ্ভত মানে ৰিপৰ্টিং কৰিব দিব যেৰক যিকোনো ডিস্ট্ৰিক্টৰ এটা ৰিজাৰ্ভ থাকে পুলিচৰ তাতে আপোনালোকক ৰিপৰ্টিং কৰিব দিব তাত আপোনালোকে এপইন্টমেন্ট ডকুমেন্টছ এভৰিথিং আপোনালোকে লৈ যাব লাগিব লৈ যায় কাৰণে আপোনালোকৰ ডকুমেন্ট সাবমিট কৰিব লাগিব তাৰপৰা আপোনালোকৰ থানাৰ পৰা পুলিচ ভেৰিফিকেশন কৰিব অটোমেটিক্যালি মানে জনে এপইন্টমেন্ট পাব হেবিলাকক অটোমেটিক্যালি ভেৰিফিকেশন হৈ যাব তাক আৰু নামাতে আৰু যাৰ কিবা মানে প্ৰবলেম থাকিলে তাক মাতিব পুলিচে যে কিবা এটা প্ৰবলেম হৈ আছে বুজি পালে পুলিচ ভেৰিফিকেশন হোৱাৰ পিছত সব ডকুমেন্ট সাবমিট ৰিজাৰ্ভৰ ডকুমেন্ট সাবমিট কৰাৰ পিছত এখন লিষ্ট ওলাব ফাইনাল লিষ্ট এই লিষ্টখন বন্ধুগল খলত লেখা থাকিব যে আপোনালোকে কোড পোস্টিং হৈছে বা আপোনালোকৰ ট্ৰেনিং চেণ্টাৰটো কোড আছে বা আপোনালোকে মই ধৰক হাইলাকান্দিত পঢ়িছিলো 21st এভি বেটেলিয়নত ঠিক তেনেদৰে আপোনালোকে দেৰগাঁৱত পঢ়িব পাৰে বা যিকোনো য'ত ট্ৰেনিং চেণ্টাৰ আছে তাত পঢ়িব পাৰে তাত আপোনালোকক লেখা থাকিব আপোনাৰ নাম সহকাৰে বেটেলিয়নৰ নাম যে অমুক তাৰিখে আপুনি জয়নিং কৰিব লাগিব তাত যায় আৰু জয়নিং কৰিবলৈ আপোনালোকে সম্পূৰ্ণ যি ডকুমেন্টছ আপোনালোকে ৰিজাৰ্ভত দিছে এই সম্পূৰ্ণ ডকুমেন্টছবোৰ আপোনালোকে লৈ যাব লাগিব বুজি পালে আৰু বন্ধুসকল জয়নিং কৰাৰ পিছত মানে বেটেলিয়নত জয়নিং কৰাৰ পিছত বা য'ত পোস্টিং পাইছে য'ত সিলেক্ট হৈছে হেবিলাক ডিপাৰ্টমেন্টত মানে জয়নিং কৰাৰ পিছত তাত আকৌ আপোনালোকৰ ৰিমেডিকেল হ'ব বুজি পাইছে ফাইনাল মেডিকেল মানে আপুনি ভৰিছৰি ভাঙাটো নাই বা যি মেডিকেল কৰিছে এ টু জেড চেক কৰিব পেছাবৰ পৰা চকুৰ পৰা আৰম্ভ কৰি এভৰিথিং চেক কৰিব পুলিচত যেনেকৈ মেডিকেল হৈছিল আকৌ আপোনালোকৰ এটা তাতকে মানে অলপ গুৰুত্বপূৰ্ণ হেতু মেডিকেল টেষ্ট কৰিব ব্লাড টেষ্টৰ পৰা আৰম্ভ কৰি সব টেষ্ট কৰি কেনে এটা ফাইনাল মেডিকেল হ'ব জয়নিং কৰাৰ পিছত বেটেলিয়নত বা জনে য'ত পোস্টিং পাইছে তাত জয়নিং কৰাৰ পিছত এটা মেডিকেল হ'ব সেই মেডিকেলটোত আপোনালোকে ফিট হ'ব লাগিব যদি কিবা প্ৰবলেম হয় এটো তাতে এডজাস্ট হৈ যাব বাৰু মই সমজদাৰ কিলে ইশাৰা কাফি है গতিকে যিকিনে হওক আপোনালোকে এনেকে ভৰ্তি হৈ গল ট্ৰেনিং ষ্টাৰ্ট হ'ল বুজি পালে ট্ৰেনিং মানে কি ষ্টাৰ্ট সবে জয়নিং কৰিব লাগিব তাৰপিছত ট্ৰেনিং ষ্টাৰ্ট হ'ব গতিকে আপোনালোকে কিটা নিব কি গতিকে তাত নিবলৈ আটাইতকৈ প্ৰয়োজনীয় বস্তুটো হৈছে কাহি মানে ভাত খোৱা কাহি যেতিকে আপোনালোকে ট্ৰেনিংত যাব ন আপোনালোকৰ এটা গ্ৰুপ থাকিব গ্ৰুপত মেছত ভাত চাত বনাব বুজি পাইছে এখন কাহি নিব লাগিব মগ এটা নিব চামিচ এখন নিব তাৰ পৰা পিটিছু একজল লৈ যাব তাৰ পৰা আপোনালোকৰ সিভিল কাপোৰ একজল লৈ যাব বেছি কাপোৰ চাপোৰ নিনিব বুজি পাইছে সিভিল কাপোৰ নিবই নালাগে একজোৰা লৈ যাব আৰু মন্দিৰ সন্দিৰত কেতিয়াবা গলে আপোনালোকে বা ফুৰিব গলে এটা পিন্ধিব পাৰিব আৰু লগত অলপ টকা লৈ যাব মানে
10 15 20 25 জনে যেমান পাৰে মানে ইমান নিব নালাগে আজিকালি ডিজিটেল যুগ যেটিকে পইচা লাগিলে ঘৰৰ পৰা পঠাই দিব ন গতিকে বেছি নিব নালাগে যেটিকে আপোনালোকৰ সম্পূৰ্ণ কাম দৰমহা পাবলৈ খুব বেছি মানে 3 মাহ 4 মাহ পৰ্যন্ত লাগি যাব বা 2 মাহ 3 মাহ সোনকালে কৰিলে 2 মাহ 3 মাহ আৰু যদি দেৰি অলপ প্ৰবলেম হয় তেতিয়ালে 3 4 মাহ পিছত আপোনালোকে স্যালাৰি পাব গতিকে এই সম্পূৰ্ণ খৰচখিনি আপোনালোকে মেছত দিবলৈ মেছত খাবলৈ 2-3 মাহ চলিবলৈ আপোনালোকে টকা নিব লাগিব আৰু তাত যাৱাৰ লগে আপোনালোকে কাপোৰ সিলাই কৰিব লাগিব বহুতখিনি খৰচা আপোনালোকৰ লাগিব গতিকে সম্পূৰ্ণ আপোনালোকে দাড়ি কাটা যোগাৰ লৰা হলে ছোৱালী হলে বেলেগ সম্পূৰ্ণ যি প্ৰয়োজনীয় বস্তু আছে এটা আপোনালোকে লৈ যাব বহুতে স্যালাৰিৰ কথা দিছিলে স্যালাৰি মানে 2-3 মাহ পিছত সোমাব সম্পূৰ্ণ কাম কৰাৰ পিছত আৰু যি বস্তু লাগতিয়াল আছে গোটাই সম্পূৰ্ণ লৈ যাব আপোনালোকে জয়েনিং কৰাৰ পিছতে আপোনালোকক মোটামুটি 10-12 দিন পিছত ইছু কাপোৰ দিব পিটিছু দিব তাৰ পৰা আৰু কিবা কিবি যি লাগতিয়াল ইছু দিব আৰু এটা কথা মন কৰিব আপোনালোকৰ মেডিকেল কিন্তু আকৌ হ'ব জয়েনিং কৰাৰ পিছত আকৌ মেডিকেল হ'ব গতিকে আপোনালোকে এতিয়া সেফটি মেইনটেইন কৰিব মানে যাতে ভৰি চৰিত আকৌ প্ৰবলেম নহয় বা আকৌ হেৰি নহয় নহতে আপোনালোকৰ ট্ৰেইনিং বেক হৈ যাব বুজি পালে আকৌ এটা কোৱেশ্চন আছে সকলোৰে ট্ৰেইনিংত ফেল কৰে নে নকৰে ট্ৰেইনিংত ফেল কৰে ট্ৰেইনিংত যদি আপুনি 12 মাহ বা 9 মাহ 12 মাহে হয় ট্ৰেইনিং একচুয়ালি 9 মাহ কৈ 12 মাহৰ পিছত আপোনালোকে যদি ট্ৰেইনিংত ভালদৰে পৰীক্ষা পাছ নকৰে ভাল নাম্বাৰ নাপায় তেতিয়ালে আপোনালোকৰ ট্ৰেইনিং বেক হৈ যাব 3 মাহৰ বাবে বা 4 মাহৰ বাবে সেই গতিকে মই আপোনালোকৰ বাবে মানে কি ট্ৰেইনিংত লাগতিয়াল সম্পূৰ্ণখিনি নোটছ যিখিনি লাগতিয়াল নোট কপি এই সম্পূৰ্ণ মুতাতে আছে মই আপোনালোকক যদি বিচাৰে মই PDF বনাই কেনে আপোনালোকক মানে এটা লিংক দি দিম তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব হেতু ভিডিও মই নেক্সট ভিডিও বনাম গতিকে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থব ইয়াৰ উপৰি বন্ধুসকল আপোনালোকে আৰু এটা বস্তু নিব লাগিব দা এখন যতে কি আপোনালোকে মানে কি যোনটো বেটেলিয়নতে আপোনালোকে ট্ৰেইনিং নকৰে কিয় এখন দাও লাগিব কামজাৰি কৰাৰ বাবে আকৌ বন্ধুসকল আপোনালোকক লাগিব এটা বাকচটো আপোনালোকে তাতেও কিনিব পাৰে তাত কিনিলে বেছি দাম পৰিব ঘৰৰ পৰাই মোৰ মতে বকি কিনি লৈ যাব মৰি এখন লৈ যাব মৰি মানে আঠুৱা এইবিলাক সম্পূৰ্ণৰূপে আপোনালোকে যি লাগতিয়াল বস্তু আছে ইয়াৰ পৰা আপোনালোকে লৈ যাব সিভিল জোতা একজন লৈ যাব পিটিছু একজন লৈ যাব পিটিছুটো বুজি পায় তো কফি কালাৰৰ যে জোতা একজন থাকে সেইটো আৰু বগা জোতা একজন লৈ যাব বগা জোতা বুজি পাইছে না এটো মানে মাছ পিটিৰ মিলিবলৈ বগা জোতা লাগে এই বগা জোতা একজন লৈ যাব বগা হাফ পেন তাতে সিলাব পাৰিব যদি আপোনালোকে বিচাৰে ইয়াৰ পৰা লৈ যাও সিলাই কেনে তেতিয়ালে ইয়াৰ পৰা লৈ যাব ভাল হ'ব তাত আকৌ মাথা মাৰিব নালাগে তেতিয়া পইচাটো আপোনালোকৰ বাচি যাব ইয়াৰ পৰা লৈ যাব তাৰ পৰা আৰু যি কাপোৰ লাগে তাৰ পৰা ইছু দি দিব আপোনালোকে খালি সিলাই ল'ব লাগিব বুজি পাইছে আৰু সম্পূৰ্ণৰূপে যি মানে সব লাগতিয়াল এই বস্তু গতিকে মই যি কৈছো আপোনালোকে লৈ যাব মিছ নকৰিব মিছ কৰিলে আপোনালোকৰ প্ৰবলেম হ'ব আৰু ট্ৰেইনিংত বন্ধুসকল বহুত কষ্ট হ'ব গতিকে আপোনালোকে ভাল এনাৰ্জি থকা বস্তু লৈ যাব ঘৰৰ পৰাই যে এনাৰ্জি ড্ৰিংক বা ইলেক্ট্ৰল বা কিবা কিবি লৈ যাব তেতিয়াহ'লে আপোনালোকৰ টেনচন নাই আৰু বিন্দাস ৰিক্ৰুটৰ টাইমটো বহুত ভাল লাগে ৰিক্ৰুট মানে আমি ৰিক্ৰুট পাস কৰি আহিছো না বহুত ভাল লাগে সেই টাইম এতিয়া আমি বিচাৰি আছো গতিকে আপোনালোকে এনজয় কৰিব বিন্দাস গতিকে এনজয় কৰিব বুলি আশা থাকিল আৰু মই একচুয়ালি ভিডিও বনাব টাইম বনাই মই গুৱাহাটীত আছো গুৱাহাটীত থাকিলে মানে ডিউটিৰ প্ৰেছাৰটো বহুত বেছি টাইমে নাপায় আপোনালোকে কমেন্ট নকৰে নহয় যি কি নহওক আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো আপোনালোকে মই কোৱা ধৰণে আপোনালোকে যি কি নহওক জানিছে গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি যাব আকৌ কিবা যদি প্ৰবলেম হয় কমেন্ট কৰিব মই লগে তাতকে ৰিপ্লাই দি দিম টেনচন ল'ব নালাগে বুজি পাইছে নেক্সট ভিডিওটোত মই আপোনালোকক তাত যেটো পঢ়াই ষ্টাডি কৰাই কোৱেশ্চনবোৰ মানে সিক্ৰেট সেইবিলাক বস্তু মানে যদি আপোনালোকে বিচাৰে মই এটা ভিডিও বনাই দিম ঠিক আছে ধন্যবাদ আজিলৈকে বিদায় মাগিছো আকৌ এটা ভিডিও লৈ